হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনালোঁ মোৰ অন্য এটি ভ্লগলৈ। মই আৰু মোৰ বান্ধৱী দুয়োজনী ওলালোঁ ক'ৰবাত যাওঁ বুলি, কিন্তু এতিয়ালৈকে ডিচাইড কৰিব পৰা নাই যে ক'ত যাওঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে, আমি ক'তনো যাওঁ, কি কৰোঁ। আহি পালোহি আমি বামুণবাৰী এইফালে যায় ৰাজগড়, আৰু এইফালৰ ৰাস্তাটোৱেদি আমি যাম লেঙেৰী। এইফালেদি গৈ থাকোঁতে দেখা পালোঁ লেঙেৰী HSC স্কুল। ইয়াত ৰঙালীত 2023 বহুত ডাঙৰকৈ পতা হৈছিল। আৰু এতিয়া আমি পালোহি বাইপাছৰ পৰা ৰাইট চাইডে ঘূৰিলে ৰাজগড় আৰু লেফ্টেদি ঘূৰি দিলে ডিব্ৰুগড়। এতিয়া আমি যাম ৰাইটেদি, ৰাজগড় ফালে হৈ আমি যাম। আৰু এনেকৈ আমি দুইজনীয়ে গৈ আছোঁ। ক'লে যাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। যিহেতু মৰ্ণিঙত একো খাই অহা নহ'ল, সেইকাৰণে আমি আলু পৰঠা এটা খাই ল'লোঁ দুইজনীয়ে। বৰ্তমান আমি আছোঁ এতিয়া উশাপুৰ দলঙৰ ওপৰত। চাওকচোন পৰিৱেশটো। লগৰজনীয়ে ইয়ালৈ আহি খুব ভাল পাইছে। মই বাৰু আগতেও ইয়ালৈ আহিছোঁ, তাই কিন্তু ফাৰ্ষ্ট আহিছে। তাই বোলে ইয়ালৈ আকৌ আহিব। আৰু এতিয়া আমি ক'ত যাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। বৰ্তমান আমি পালোহি টিপামৰ পৰিৱেশটো চাওকচোন এবাৰ। ইমান এটা সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া, চাৰিওফালে কেৱল গছ-গছনি। এই টিপামতে স্বৰ্গদেউ চাওলুং চুকাফাই আহি আহোম ৰাজ্যৰ পাতনি মেলিছিল। আপোনালোকো আহিব, খুব এডোখৰ সুন্দৰ ঠাই। ইয়াত মুঠ 1065টা ষ্টেপ আছে। 1065টা ষ্টেপ বগোৱাও সহজ কথা নহয়, সেয়েহে লগৰজনীয়ে ধৰি মোক টানি ওপৰলৈ লৈ গৈ আছে। এক 1065টা ষ্টেপ অহাৰ পাছত ওপৰত দেখিবলৈ পালোঁ দেওহালী থান। এইফালৰ পৰা চালে গোটেই নামৰূপখনে দেখা পায়, কিন্তু কাম লাগি আছিল বাবে আমি চাব নোৱাৰিলোঁ। আৰু এতিয়া প্ৰায় বেলি ডুবুই হ'ল, আমিও যাব লাগিব ঘৰলৈ। সেইটো কাৰণে আমি ঘূৰি যাওঁ ইয়াৰ পৰা। আকৌ আহিম, আকৌ লগ পাম। ইয়াত পূজা কৰা নহ'লে, পূজা কৰিবলৈ আকৌ আহিম এদিন ৰাতিপুৱা। ঘূৰি আহি নামৰূপৰ বজাৰত সোমালোঁ ফুচকা খাওঁ বুলি। ফুচকা খালোঁ, লগতে পকৰি আৰু ডিম চপ খালোঁ। খাই লৈ এতিয়া যাব লাগে ঘৰলৈ বুলি। বহুত ৰাতিও হৈ গ'ল। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ লগ পোৱা আশাৰে আজিলৈ বাই বাই।